Hello friends, মই ভিডিওতে পুনৰ আপোনালোকৰ মাজলৈ লৈ আনিছো এটা নতুন ভিডিও। Friends, এই ভিডিওটো মই আপোনালোকৰ এটা প্ৰশ্নৰ উত্তৰ দিম। বহু সংখ্যক লোকে মোক কমেন্ট কৰি সুধিছে যে এনআৰসি চেক কৰোতে বিচৰা সেই ARN নম্বৰটো কি আৰু ইয়াক ক'ত পোৱা যায়। এতিয়া মই আপোনালোকক ক'ব বিচাৰো যে ARN নম্বৰ হৈছে এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ, যিটো নাম্বাৰ আপোনালোকে এনআৰসিৰ এপ্লিকেশন ফৰ্ম জমা দিবলৈ যাওঁতে আপোনালোকক ঘূৰাই দিয়া একনলেজমেন্ট ৰিসিপ্ট নাম্বাৰ। গতিকে আপোনালোকে ভয় খাব নালাগে। এনআৰসিৰ সেৱা কেন্দ্ৰত এপ্লিকেশন ফৰ্ম জমা দিবলৈ যাওঁতে ঘূৰাই দি পঠিওৱা কাগজপত্ৰবোৰ উলিয়াওক আৰু তাৰ মাজৰ পৰা একনলেজমেন্ট ৰিসিপ্টটো বাছি উলিয়াওক। তাতে ঠিক ওপৰৰ ফালে এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ বুলি লিখি থোৱা 21টা অংকৰ সেই নাম্বাৰটো লওক। ইয়ে হৈছে ARN নাম্বাৰ। এতিয়া মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিওঁ যে আপোনালোকে কেনেকৈ আপোনালোকৰ এনআৰসি চেক কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ খোলক আৰু ইয়াত টাইপ কৰক www.nrcasam.nic.in। ৱেবছাইটটো খোল খোৱাৰ পাছত আপোনালোকে দেখা পাব যে পাৰ্ট পাব্লিকেশ্যন অফ ড্ৰাফট এনআৰসি ইজ এক্টিভ। আপোনালোকে ইয়াত ক্লিক কৰিব আৰু লগে লগে এটা নতুন টেব খোল খাই যাব। খোল খাই যোৱাৰ লগে লগে আপোনালোকে ইয়াত এন্টাৰ ARN বা এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ বুলি অপচন পাব। আপোনালোকে সিম্পলি ইয়াত ক্লিক কৰিব আৰু আপোনালোকে ARN বা এপ্লিকেশন নাম্বাৰটো বহুৱাই দিব। ইয়াক বহুৱাই দিয়াৰ পাছত আপোনালোকে কেপচা বহুৱাব লাগিব। কেপচা মানে হৈছে কাখত দেখুৱাই থকা এই আখৰ আৰু সংখ্যাৰ জুটনিটো। আপোনালোকে ইয়াক যেনেদৰে আছে তেনেদৰেই বহুৱাই দিয়ক আৰু তাৰ পাছত আপোনালোকে এনআৰসিখন চাবলৈ সাৰ্চত ক্লিক কৰক। সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনআৰসি আপোনালোকৰ সন্মুখত দেখুৱাই দিব। ফ্ৰেন্ডছ, এনেদৰে আপোনালোকৰ নাম এনআৰসিত চাব পাৰিব। ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ এই ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু শ্বেয়াৰ কৰক, লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে আজিলৈ ইমানতে সামৰিছো। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।